নেনো গাড়ী লৈ দেই, নেনো গাড়ী লৈ আপোনাৰ একদম আমাৰ বৰফলাৰ পৰা একদম গুৱাহাটী হৈ এপাক আহি এতিয়া সেই একদম কাজিৰঙাত ৰৈছোঁহি। মাজে মাজে অলপ জেগা ফুৰি আহিলোঁ। মানে বহুত গাড়ীখন মানে বহুত ভাল গাড়ী আৰু মানে এইখনতে বহুতখিনি আমি ফুৰিছোঁ, কিন্তু এতিয়াহে বৰ্তমান মই ভিডিঅ'বোৰ আপলোড কৰিবলৈ লৈছোঁ। গতিকে আপোনাৰ যোৰহাটৰ পৰা আহিলে এই এনেকৈ লেফ্ট ছাইডে সোমাই গ'লে আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰটো পাব, আৰু গুৱাহাটীৰ পৰা আহিলে ৰাইট ছাইডে সোমাই গ'লে আপোনাৰ মৃত্যুঞ্জয় মন্দিৰটো পাব। মৃত্যুঞ্জয় মন্দিৰ অলপ অলপকৈ ঢালিব পাৰিব। পাছত পূজা কৰি আহি তলত এয়া আপোনালোকে চাবলৈ পাইছে চাওক, মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত যে আছে। চাৰিওফালৰ পৰিৱেশটো একদম অতিকৈ সুন্দৰ, মনটো একদম মানে ভাল লাগি গৈছে ইয়াত। মহামৃত্যুঞ্জয় মন্দিৰ আপোনাৰ নগাঁৱত অৱস্থিত। এয়া আমি তিনিজন বন্ধু আমি আহি গ'লোঁ বৰহোলাৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ চাম বুলি নগাঁৱত। বহু দিনৰ পৰা আশা এটা আছিলে এনেকৈ চোৱা। বহুত ভক্তগণ আহিছে আমাৰ ইয়াৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আপোনালোকক মন্দিৰৰ দৰ্শনটো মই ইয়াৰ পৰাই দিছোঁ। হৰ হৰ মহাদেৱ, বম বম বলে।